মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। তো আপোনালোকৰ নিশ্চয় ভাল লাগিব। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক দি আমাক উৎসাহিত কৰিব। তো বৰ্তমান যুগৰ যিবিলাক মানুহ, এই মানুহবিলাকৰ লগত প্ৰকৃতিৰ যিটো খেল, এই খেলটোক তাৰমানে আমি এজন মানুহৰ লগত কথা পাতিম। তেখেত প্ৰেমকৃষ্ণ দাস। তেখেত বিভিন্ন দিশত অভিজ্ঞ, শিক্ষিত তথা ধৰ্মৰ লগত জড়িত। তেখেতৰ লগত আমি আলোচনা কৰিম যে বৰ্তমান যুগৰ মানুহৰ যিটো কৰ্মকাণ্ড, এই কৰ্মকাণ্ডৰ লগত বৈজ্ঞানিক কি যুক্তি আছে। তো বৈজ্ঞানিক যুক্তিৰ লগত আমাৰ বৰ্তমান যুগৰ সময়ৰ মানুহৰ লগত কি তুলনা কৰিব পাৰি, এই বিষয়ে আমি আজি আমাৰ লগত উপস্থিত থকা সন্মানীয় প্ৰেমকৃষ্ণ দাস মহাশয়, তেখেতৰ পৰা আমি আলোচনা কৰিম, জানিম কথাখিনি। যদি ভাল লাগে আপোনালোকেও নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজি আমি মূল ভিডিঅ'টোলৈ আহোঁ। তো আমি ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। তো আজি আপুনি যিটো ভাবিছিল আৰু যে বৰ্তমান যুগৰ মানুহৰ লগত বৈজ্ঞানিকৰ যিটো সম্পৰ্ক, এই সম্পৰ্কত আপুনি কিবা এটা ক'ম বুলি ভাবিছিল। যদি কথাখিনি ভাল লাগে, ৰাইজেও নিশ্চয় ভাল পাব, আৰু ভাল পালে আমাৰ চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। গতিকে আপুনি ধুনীয়াকৈ কথাখিনি কওক, আমি শুনো, ৰাইজেও শুনক। নমস্কাৰ দৰ্শকবৃন্দ এবং ভক্তবৃন্দসকল। মই আপোনালোকৰ আগত আজি এনেকুৱা এটা অজানা ৰহস্য উদ্ঘাটন কৰিম বুলি আপোনালোকৰ আগত হাজিৰ হ'লোহি। গতিকে এনেকুৱা অজনা ৰহস্যটো মই বহুত মানুহৰ লগত আলোচনা কৰি জানিব পাৰিছোঁ যে এনেকুৱা ৰহস্য আজিলৈকে কোনেও শুনাই নাই, কোনেও নাজানে। গতিকে তেনেকুৱা এটা অজনা ৰহস্য আপোনালোকৰ আগত ক'বলৈ ইচ্ছা কৰিছোঁ। গতিকে এই অজানা ৰহস্যবিলাক পাবলৈ আপোনালোকে মোবাইলত লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়াহ'লে এনেকুৱা অজনা ৰহস্য আৰু আপোনালোকে বহুত পাব পাৰিব। এতিয়া মই মূল কথালৈ আহোঁ যে বৰ্তমান সময়ত বহুত মানুহৰ মুখতেই এটা কথা শুনিবলৈ পোৱা যায় যে কলি যুগ এনেকুৱা হ'বই। কিন্তু এই কথাটো কোনো মই ভিত্তি নাপাওঁ। এইকাৰণেই, যদি আমি প্ৰকৃত মানুহ হিচাপে থাকোঁ, তেতিয়াহ'লে কলিয়ে আমাক একো কৰিব নোৱাৰে। যদি আমি কলিক আশ্ৰয় কৰি চলোঁ, তেতিয়াহ'লে আমাক ধ্বংস কৰাৰ বাহিৰে প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব নোৱাৰে। এই ক্ষেত্ৰত মানুহক ধ্বংস কৰাৰ ক্ষেত্ৰত এটা বিশেষ অৱদান আমি দেখি আছোঁ, যাৰ নাম হ'ল বিজ্ঞান। এই বিজ্ঞানেই হ'ল এই কলি। যে এই বিজ্ঞানেই মানুহক আধ্যাত্মিক জগতৰ পৰা জড় জগতলৈ ধাবিত কৰি ভগৱানৰ চিন্তা চৰ্চাৰ পৰা বহু দূৰলৈ ঠেলি পঠিয়াইছে, যাৰ বাবে আজিকালি কোনো মানুহেও ভগৱানৰ চিন্তা চৰ্চা কৰিবলৈ পাহৰি গৈছে। এনেকৈ ভগৱানক নামানাও হৈছে। এই সকলোবিলাকৰ মূলতে হ'ল বিজ্ঞান। বিজ্ঞানে মানুহক এনেকুৱা কিছুমান তথ্য মানুহৰ মনত সুমুৱাই দিছে যে ভগৱান বুলি কোনো বস্তু নাই, সকলো সৃষ্টিৰ বস্তু, ইয়াতে ভগৱানে একো কৰিব নোৱাৰে। কিন্তু এই ক্ষেত্ৰত মই সম্পূৰ্ণ আপোচ নহওঁ। বিজ্ঞানে এই সৃষ্টিৰ বাবে একো ভূমিকা ল'ব নোৱাৰে। উদাহৰণ হিচাপে আমাৰ বৰষুণৰ প্ৰয়োজন, কিন্তু বিজ্ঞানে বৰষুণ দিব নোৱাৰে। গছত গছ আছে কিন্তু ফল নহয়,
এই ক্ষেত্ৰত বিজ্ঞানে ভূমিকা ল'ব নোৱাৰে। ইয়াৰ মূলতে ভগৱানৰ আশীৰ্বাদ জড়িত থাকিব লাগিব, নহ'লে এনেকুৱা কাৰ্যবিলাক কেতিয়াও বিজ্ঞানে কৰি দিব নোৱাৰে। যে সাৰ ঔষধ দিলে গছত ফল হ'ব, সেইটো কোনো মানে নহয়। ভগৱানৰ আশীৰ্বাদ থাকিব লাগিব। গতিকে ভগৱানৰ আশীৰ্বাদ থাকিব লাগিলে আমি ভগৱানৰ চিন্তা চৰ্চা আমাৰ মনত থাকিব লাগিব। কিন্তু যদি বিজ্ঞানক আশ্ৰয় কৰি আমি সম্পূৰ্ণভাৱে চলোঁ, তেতিয়াহ'লে আমি সম্পূৰ্ণ ধ্বংসৰ পিনেহে আগবাঢ়ি গৈ আছোঁ। এই ক্ষেত্ৰত বিজ্ঞানক পৰিহাৰ কৰি আধ্যাত্মিক জগতৰ ভগৱানক আমাৰ মনত ঠাই দিব লাগিব। যদি আমি ভগৱানক ঠাই দিওঁ, তেতিয়াহ'লে আমাৰ যিবিলাক অভাৱ আগত আহি থিয় দিছে, এই অভাৱবিলাক আমি দূৰীভূত কৰিবলৈ সক্ষম হ'ম। গতিকে এনেকুৱা ক্ষেত্ৰত আৰু এটা বস্তু ইয়াতে দেখিবলৈ পোৱা যায় যে মানুহ সৃষ্টিৰ আচল ৰহস্যটো কি? ভগৱানে আমাক এনেকুৱা সুন্দৰ হাত ভৰি চকু কাণ কথা কোৱা শক্তি আদিৰ দ্বাৰা এই শৰীৰটো যি গঠন কৰি দিছে, কিহৰ কাৰণে দিছে সেই তথ্যটো আজিলৈকে কোনেও নাজানে। সেইটো মই এটা বিশেষ সূত্ৰৰ পৰা তথ্যৰ পৰা আমি জানিব পাৰিছোঁ যে এই মানুহ সৃষ্টিৰ ভগৱানৰ এই মানুহ সৃষ্টিৰ মূল কাৰণটো হ'ল মানুহৰ আত্মাৰ মুক্তি। অন্য কোনো জীৱ জন্তুৱেই এনেকুৱা ভগৱানৰ কৰ্ম কৰিবলৈ সক্ষম নহয়। কাৰণ সেই জীৱবিলাকৰ তেনেকুৱা কোনো অংগ প্ৰত্যংগ নাই, চিন্তা শক্তি নাই, বোধ শক্তি নাই। গতিকে আমি মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে আমি ভগৱানক আশ্ৰয় কৰি ভগৱানৰ চিন্তা, ভগৱানৰ সেৱা, পূজা, নাম কীৰ্তন আদি আমি কৰি থাকিব লাগিব। এই ক্ষেত্ৰত বিজ্ঞানক আমি আওহতীয়া ঠাইত থ'ব লাগিব। যদি আমি বিজ্ঞানক আশ্ৰয় কৰিয়ে চলোঁ, তেতিয়াহ'লে অহা 20 বছৰৰ ভিতৰত এই বস্তুবিলাক, আমাৰ যিবিলাক প্ৰয়োজনীয় বস্তু, সকলোখিনিয়ে ধ্বংস হৈ যাব, যদি আমি বিজ্ঞানক পৰিহাৰ নকৰোঁ। বিজ্ঞানে মানুহক আৰাম দিছে, কিন্তু এই আৰামেই হাৰাম বুলি পৰিগণিত হৈছে। এতিয়া মানুহে এই আৰামৰ বশৱৰ্তী হৈ পৰিশ্ৰম কৰিবলৈ এৰিছে। গতিকে পৰিশ্ৰম অবিহনে কোনেও লাইফ ছাকচেছফুল কৰিব নোৱাৰে। পৰিশ্ৰমেই উন্নতিৰ মূল। যদি আমি বিজ্ঞানৰ বস্তুবিলাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি আমি পৰিশ্ৰম কৰিবলৈ এৰি দিওঁ, তেতিয়াহ'লে আমি ধ্বংসলৈ আৰু বেছি দিন নালাগে। এই ক্ষেত্ৰত আমি ভগৱানৰ যিবিলাক কৰ্ম, অৰ্থাৎ এই ভগৱানৰ কৰ্ম কৰি আমাৰ মুক্তিৰ, অৰ্থাৎ আমাৰ এই আত্মাৰ মুক্তি যদি দিব নোৱাৰোঁ, তেতিয়াহ'লে এই শৰীৰ বা এই আত্মাৰ কোনো দিন মুক্তি হ'ব নোৱাৰে। কাৰণ এই জনমতেই যদি আমি ভগৱানৰ চিন্তা চৰ্চা কৰ্ম নকৰোঁ, তেতিয়াহ'লে আকৌ পশু জগতলৈ আমি নামিব লাগিব। তেতিয়াহ'লে পশু জগতত যোৱাৰ লগে লগে আকৌ 84 লক্ষ জনম ভেদ কৰিব লাগিব। তাৰপিছতহে আকৌ মানৱ জনম পোৱাটো সম্ভৱ। গতিকে তাকে নকৰি আমি অকণো বিলম্ব নকৰি আমি আজিৰ পৰাই ভগৱানৰ চিন্তা চৰ্চা কৰাটো আৰু আমাৰ নিজৰ আত্মাৰ মুক্তিৰ কাৰণে আমি চেষ্টা কৰাটো বিশেষ উচিত। আপনি এক কানতে আরম্ভ করে আরেক কানে গেছেন গিয়া। না, এটা মিলাই দিছি।
তো আজি মোৰ ইউটিউব চেনেলৰ মাধ্যমেৰে আমাৰ গাঁৱৰে এজন শিক্ষিত ব্যক্তি, তাৰপিছত তেওঁ বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰি অহা এজন মানুহ, তেখেতৰ লগত আমি আলোচনা পাতিলোঁ আৰু বৰ্তমান যুগৰ মানুহৰ লগত প্ৰকৃতিৰ যিটো নিয়ম কানুন আৰু তাত বৈজ্ঞানিক যুক্তিভংগীৰে যিখিনি আলোচনা তেওঁ দাঙি ধৰিলে, আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিব। আৰু এনেকুৱা বিষয়বিলাকৰ ওপৰত আলোচনা পাবলৈ হ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো লাইক কৰি থ'ব, যাতে পৰৱৰ্তী ভিডিঅ'বিলাক আপোনালোকে পাই যায়। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ এটা লাইক কমেণ্টেই আমাৰ এই চেনেলৰ আগন্তুক ভিডিঅ'বিলাক বনোৱাৰ কাৰণে এটা উৎসাহ আমি পাম। গতিকে আপোনালোকে সকলোৱে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।